এটি বিশেষ কবিতা আপোনালোকৰ মাজলৈ লৈ আহিছো গুণগুণ চেতিয়ালৈ মহেন্দ্ৰ হাজৰিকাৰ এটি বিশেষ কবিতা কঠিয়া খোৱা ৰাক্ষস কেনেধৰণে সেই সময়ত কঠিয়াতলিডৰা উচ্ছেদৰ নামত নষ্ট কৰিছিলে তাৰ ওপৰত ভিত্তি কৰি এই কবিতাটো বনোৱা হৈছে আৰু খেতিয়কসকলৰ দুখ কষ্টৰ বিষয়ে এই কবিতাত সকলো কোৱা হৈছে। ভাইটি তপন শইকীয়া শব্দপ্ৰেমী কাব্যপ্ৰেমী অনুভৱী ভাইটি তপন শইকীয়াই অতি হেঁপাহেৰে মোৰেই কণ্ঠেৰে আবৃত্তিৰ বাবে এটি জীয়া কাহিনীৰে নিৰ্মিত কবিতা প্ৰস্তুত কৰি পেলালে। তেওঁৰে অনুভৱী শব্দ গাথাত হাত বোলাই দিলো ময়ো। কবিতাৰ শিৰোনাম কঠিয়া খোৱা ৰাক্ষস। বোলো হেৰৌ ৰজাঘৰীয়া, পথাৰত উৎপাদনৰ ভ্ৰূণ হত্যা কৰিলি কিয়? কৃষকৰ উৎপন্নৰ আগ চুলি থপিয়াই কঠিয়া সন্তানৰ শিৰচ্ছেদ কৰিলি কিয়? কিয়নো গছকি মোহাৰি হত্যা কৰিলি পথাৰৰ সোণগুটি সেউজীয়াৰ শিপাবোৰ? দুদিনটো অন্তত সময় দিব পাৰিলিহেঁতেন কঠিয়াখিনি তুলি লৈ যাবলৈ সিহঁতক। বোলো হেৰৌ ৰজাঘৰীয়া, সেই বিদ্ৰোহী ধৰিত্ৰীৰ মাটি চহোৱা সাহসী গুণগুণৰ কথাকে কৈছো অ। কঠিয়াৰ বীজ সিঁচি উৎপাদনৰ সোণগুটি সপোন ৰচা সাহসী গুণগুণৰ কথাই কৈছো অ। লখিমপুৰীয়া যে তাই লক্ষ্যজ্যোতি পথাৰৰ গুণগুণ। বোলো মন দি শুন হেৰৌ কঠিয়া চুবোৱা ৰাক্ষস, ধ্যান দি শুন মুঠত মাটি দুচকুত উৎপন্নৰ বীজ নামটোৱে যেন তাইৰ হাজাৰ গণপ্ৰতিধ্বনিৰ প্ৰচণ্ড প্ৰতাপ লৈ বাট বুলিব খোজা ধৰিত্ৰীৰ উৰ্বৰা তাই বিপ্লৱৰ ৰূপমুকনি উৎপন্ন কুশলিনী তাই যে বোকা মাটিৰ গুণগুণ। বোলো আইজনীও, তই আজি পথাৰ প্ৰেমী জনতাৰ বোকা দিয়া গান, তই আজি পথাৰ প্ৰেমী জনতাৰ বোকা দিয়া গান, তই আজি উৎপন্ন কুশলিনী বিদ্ৰোহিনী বান। তোৰেই কঠিয়াতলিত চলিছিল ৰাক্ষসৰ দৈত্যকাই জেচি। তই হায়ৈ বিয়ৈ কৰিছিলি সজাল ধৰা লহ পহিয়া কঠীয়া কেইডাল সুৰক্ষা কৰিবলৈকে। তই ইচাত বিচাত কৰি কৰি ফেকুৰি ফেকুৰি কান্দিছিলি। তই কন্দা দেখি পথাৰ প্ৰেমী মাটি আৰু উৎপন্ন ভালপোৱা প্ৰতিজন অসমীয়াৰ অন্তৰে যে বৰকৈ ফেকুৰিছিল গুণগুণ। তই স্বাভিমানী অসমীয়াৰ গৌৰৱী সুকন্যা, আলাসতে পোৱা 5 কেজি চাউলৰ মুহত বন্দী নোহোৱা অভিমানী কৃষকৰ জীয়ৰী তই। ভঁৰাল ভৰাই শস্য বিক্ৰী কৰি তাৰেই তই সপোন কিনা কৃষকৰ জীয়ৰী নহয়নে গুণগুণ? হেৰ তই হাল ধৰা গুণগুণ, তই একেৰাহে নাঙলৰ মুঠিত ধৰি তোৰ লিহিৰি আঙুলিত পানী জ্বলা ফুটাই কাহানিও ভাগৰি নপৰা ধৰিত্ৰীৰ দুহিতা গুণগুণ। হেৰ গুণগুণ, কঠীয়া উঘালি তই গুৰুহাট আকৌ মাৰ কোব বোকা চিটিকি পৰক চৰকাৰী বাবুহঁতৰ বগা কামিজত। বোলো শুনিছানে অসমীয়া, কালিলৈকে গুণগুণ আছিল সাধাৰণ খেতিয়কৰ সামান্য নগণ্য ছোৱালী, আৰু আজিৰ গুণগুণ বিদ্ৰোহী শব্দৰ শস্য সিঁচা বীৰাংগনা বুঢ়া গাভৰুজনী হ'ল। কঠীয়া তাইৰ হেংদাং হ'ল, নাঙলক কৰি ললে শানিত অস্ত্ৰ, শস্য শ্বহীদ কৰা দুৰাচাৰী দানৱত হুঁচিয়াৰ, তহঁত হুঁচিয়াৰ। গুণগুণে কঠীয়া দৰাক জলাঞ্জলি দিয়া নাই, গুণগুণে ধৰিত্ৰীক সেউজী কৰাৰ সপোন বাসনা এৰা নাই। বোলো হেৰৌ ৰজাঘৰীয়া, আঁতৰ কৰ চৰকাৰী কাগজেৰে বন্ধা নিয়মৰ জাল, কাটিম সোণালী ধাননিৰ ঊৰ্ধ্বমুখী তাঁতশাল। এই দেশ, এই মাটি মোৰ জন্মস্বত্ব অধিকাৰ, এই মাটিত মোৰ পিতাইৰ কেঁচা ঘামে গৰুৱাৰ প্ৰতিটো চাবে চাবে উৎপাদনৰ মহাপ্লাৱনত পৰিশ্ৰমেৰে গা ধুইছিল। কোনে কলে এই মাটি অকল ৰাজহুৱা মাটিত কি গুটি ধানে গজালি মাৰি শিপা মেলিব নোৱাৰিব? কাঢ়ি পেলালি মোহাৰি পেলালি তহঁতে গুণগুণৰ আলাসৰ হাতৰ পৰা আশা ভৰা কুথলীয়া ভঁৰালৰ গুটি ধানৰ শইচ। হেৰ তাইৰ বুকুত লাহৰি ধানৰ গজালি আকৌ ওলাব। পথাৰতে শ্বহীদ হ'ল লহ পহিয়া কঠীয়া দৰা, ধাননিৰ সপোন কেঁচুৱতেই ৰক্তাক্ত নহলনে? শুন হেৰ ৰজাঘৰীয়া, অসমীৰ লখিমী পথাৰ আদিম কালৰে পৰা অসমীয়াৰ, অনাদি কালৰে পৰা ভূমিপুত্ৰ খিলঞ্জীয়াৰ, শ্যামলী অসমীৰ মাটিৰ মালিক চিৰদিন অসমীয়া। আৰু শুন হেৰ ৰজাৰ ধেমা ধৰা লিগিৰা লিগিৰিহঁত, খেতিয়ক যে ৰজাঘৰৰ কাহানিও গোলাম নহয়, খাটি খোৱা খেতিয়কৰ অস্ত্ৰই হ'ল স্বাভিমান। হাল ধৰ নাঙল ধৰ হেৰ অসমীয়া, হাল ধৰা গুণগুণক সাহস দে, জ্বলাই দে ধাননি পথাৰত পৰি ৰোৱা শুকান নৰা জ্বলাই দে। এন্ধাৰৰ দুপৰত ৰ'দ পৰি জিলিকক হাজাৰজনী গুণগুণে খেতি কৰি সজোৱা মৰমৰ ধাননি পথাৰ। জেচিবিৰ গৰ্জনত গুণগুণে চিঞৰিছিল এই মাটি মোৰ, এই মাটিতেই জিলিকি পৰি ৰৈছে পিতাইৰ দেহ ৰঙা উত্তপ্ত ঘাম। শতাব্দীৰ পিছত শতাব্দীলৈ প্ৰতিধ্বনিত হৈ বাজি ৰব বিদ্ৰোহী গুণগুণৰ বিস্ফোৰিত চিঞৰ। হেৰৌ কঠীয়া খোৱা ৰাক্ষসহঁত, হুঁচিয়াৰ, জাগা অসমীয়া, উঠা অসমীয়া। আজি যদি গুণগুণ, কালিলৈ গগন ৰাজুহঁতৰ পাল। সমস্বৰে চিঞৰা অসমৰ মাটি আমাৰ, অসম আমাৰ, অসম আমাৰেই।